নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মোৰ ফাৰ্ষ্ট ব্লগটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। মোৰ নাম হৈছে লক্ষী বৰুৱা দত্ত আৰু এইটো মোৰ ফাৰ্ষ্ট ইউটিউব চেনেল, গতিকে সকলোৱে যাতে মৰম দিয়ে, আদৰ দিয়ে তাৰে কামনা ৰাখিলোঁ। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। গুড মৰ্ণিং। আজি ভিডিঅ'টি ষ্টাৰ্ট কৰিলোঁ ৰাতিপুৱাৰ পৰা আৰু এতিয়া বাজিছে 6:30 আৰু ধৃতিমান আচলতে 6:30 নহয় 4টা বজাতে উঠিলে আৰু এতিয়ালৈকে তাৰ চকুত টোপনি নাই চাওকচোন। আৰু তাৰ লগতে আমিও যিহেতু ৰাতিপুৱা জল্দি উঠিলোঁ, গতিকে গা পা ধুইও আজৰি হৈ গ'লোঁ আৰু এতিয়া মই যাওঁ পাকঘৰলৈ আৰু চাহ তাহ খাই আজৰি হৈ লগে লগে মই ৰুটি বনাবলৈ গ'লোঁ, কাৰণ ভাইটিৰ কলেজ আছে, গতিকে ৰুটিখিনি জল্দি বনাই দিওঁ, নহ'লে সি আচলতে তাৰ দেৰি হৈ যাব। আৰু এইফালে মই আলু বইল কৰি লৈছোঁ পিটিকা বনাবৰ কাৰণে আৰু লগতে এটা বিলাহী পুৰি লৈছোঁ আৰু মই বিলাহীটো গেছতে থৈ গ'লোঁ নৰসিংহ পাত ছিঙিবলৈ। আৰু চাওকচোন ইমান বেছি ভাল মানে নৰসিংহ নাই আচলতে। আৰু এইফালে পিঁয়াজ আৰু ৰচুনো কাটি লৈছোঁ। এতিয়া মই প্ৰথম ৰচুন, পিঁয়াজ আৰু নৰসিংহখিনি ভালদৰে পিচি ল'ম, তাৰ পাছত এই বিলাহীটো পিচিম, কাৰণ নহ'লে বিলাহীটো পিচ খাই যাব কিন্তু সেইখিনি পিচ নাখাব। আৰু গোটেইখিনি পিচি হোৱাৰ পাছত মই ইয়াত দি দিছোঁ 4টা জলকীয়া। আপোনালোকে প্ৰয়োজন অনুসৰি বেছিকৈও দিব পাৰে। আৰু এই পিটিকাকণ ঘৰত এবাৰ বনাই চাবচোন, কি সোৱাদ লাগে খাবলৈ। আৰু কম পৰিমাণে নহ'লেও অকণমান হ'লেও নৰসিংহ পাত আছে, গতিকে তাৰ স্মেলটো বহুত বেছি ধুনীয়া আহিছে। আৰু মই ৰুটি বনোৱাৰ আগতে আলু বইল কৰি ঠাণ্ডা কৰি থৈছিলোঁ আৰু মই বনোৱা পেষ্টখিনি আলুখিনিৰ লগত মিক্স কৰি দিলোঁ। অসমীয়া মানুহৰ আচলতে পিটিকাটোৱে মেইন। আৰু এইফালে মোৰ পিটিকা ৰেডি হৈ গ'ল আৰু সোৱাদ অনুসৰি মই তাত এতিয়া দি দিম অকণমান নিমখ। আৰু এইফালে মোৰ ৰুটি আৰু পিটিকা ৰেডি হৈ গ'ল। আৰু এইফালে খাই বৈ ৰখি থকা নাই, মই চিধা আহিলোঁ কাপোৰ ধুবলৈ, কাৰণ ৰ'দটো চাওকচোন কিমান বেয়াকৈ আহিছে। আৰু ইমান ৰ'দত মানে কাপোৰখিনি মেলিবলৈ গ'লে ৰ'দটোৱে খাওঁ খাওঁ যেন কৰে, গতিকে কাপোৰখিনি জল্দি জল্দি ধুই মেলি আজৰি হওঁ। দুপৰীয়া ভাতকেইটা খাই অকণমান ৰেষ্ট ল'বলৈ পাওঁ কি নাপাওঁ আহে মোৰ টিউশ্যন, আৰু টিউশ্যন কৰি এদাই হৈ এতিয়া মই যাওঁ বিয়া খাবলৈ। আজি পিছে অকল আমাৰ খোৱাই কাম। আৰু এইফালে হৈ গ'লোঁ মই ৰেডি, আকৌ আহি আমি আকৌ যাম বাৰ্থডে খাবলৈ। আৰু আমি আহি পাই গ'লোহি বিয়া ঘৰৰ ডেক'ৰেশ্যন হৈছে এয়া। আৰু এই পোৱালীজনীলৈ চাওকচোন ইমান মৰম লগা। আৰু এয়া হৈছে আমাৰ ধৃতিমান আইতাকৰ লগত। যিহেতু কইনা ওলাই অহাই নাই, গতিকে আমাৰ ধৃতিমানেও অকণমান কইনাৰ জেগাতে বহি লৈছে। আৰু একচুৱেলি তাক আমিয়ে বহাই দিছোঁ অকণমান ফটোশ্বুট কৰোঁ বুলি। আৰু বহুত টাইম ৱেইট কৰাৰ পিছত আহিল কইনা। ডেক'ৰেশ্যনটো আচলতে খুব ভাল হৈছে। আৰু এইফালে আমাৰ ধৃতিমানে চিধা কইনাৰ কোলাতে গৈ বহিছেগৈ আৰু কইনাৰ কোলাত অকল বহাই নাই, তাইৰ চব অলংকাৰ চব টানিছে। আৰু আচলতে সি তাৰ মানে কোচলৈ তাইক চিনি পাই যোৱা নাই, তাই মানে ইমান ধুনীয়াকৈ সাজি কাচি আছে যে তাক ফুৰাব নিব বুলিহে গৈছে। আৰু বিয়াৰ ঘৰৰ পৰা আহি ৰখিবলৈ সময় নাই, ধৃতিমানক অকণমান চেৰেলেক খুৱাই জল্দি মানে তাকো ৰেডি কৰিছোঁ। আৰু মই মানে কাপোৰযোৰ সলাই লৈছোঁ, যিহেতু বহুত গৰম হয়, সেইবাবে কাপোৰযোৰ সলাই মেলি আৰু ৰ'বলৈ টাইম নাই, বাৰ্থডে খাব যাওঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট এটি ব্লগত। থেংক ইউ।